হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ যেন ভালেই আছে। আজি আমি আহিছোঁ লীলাবাৰী লখিমপুৰ এয়াৰপৰ্টৰ কাষত আহিছোঁ। আজি আপোনালোকক দেখুৱাম মই আৰু জাকি আলম আহিছোঁ। হাই গাইজ, চাব পাৰে। মানে ৰাতিপুৱা আহিছিলোঁ টাউনত, লখিমপুৰ টাউনত। ভালকৈ ৰাখি দিয়া যায়। এইটো আগত আপোনালোকে চাব পাৰে এয়াৰপৰ্ট। এয়াৰপৰ্টৰ কাষতে গৈ আছোঁ আমি। বেক কেমেৰা দি দেখাই দিয়া। এইটো চাব পাৰে। দেন আমি গৈ আছোঁ এয়াৰপৰ্টৰ পিছফাল দি, মানে আমি যাব ওলাইছোঁ আজি। এইটো চাব পাৰে আপোনালোকে। বিলখন কিমান ডাঙৰ, এয়াৰপৰ্টৰ বিলখন কিমান ডাঙৰ আপোনালোকে চাব পাৰে। বাৰু আৰু এদিন দেখুৱাম এয়াৰপৰ্টৰ ভিতৰত গৈ। আজি ভিতৰত যাব নোৱাৰিলোঁ কাৰণ আজি ছানডে, আজি বন্ধ আছে সেইকাৰণে। এয়া চাব পাৰে আমাৰ লখিমপুৰ, আমি আহি পাই গ'লোঁ। লখিমপুৰ টাউনত সোমাই আছোঁ এতিয়া আমি। এয়া আমাৰ ডাঙৰ ডাঙৰ ট্ৰাকবিলাকে আহি আছে। বাইক লৈ অহা এইটোৱে ঝামেলা, ধূলি বালি। একচুৱেলি টাউনত বাইক লৈ অহাটো ভাল ন, ট্ৰেফিকত ভৰ্তিব নালাগে। মাজে মাজে ওলাই যাব পাৰোঁ। এইটো হ'ল লখিমপুৰ শিৱ মন্দিৰ, আপোনালোকে চাব পাৰে। এইটো আমাৰ লখিমপুৰত ক্ৰিকেট লোকেল খেল চলি আছে। তো গাইজ, এতিয়া আমি আহি পালোহি। আপোনালোকে চাব পাৰে। এইটো আমি লালুক মেইন ষ্টেচন পালোঁ। এইটো বৰ্ডখন দেখাই দিয়া। লালুক ষ্টেচন। ৰ'দৰ কাৰণে ভালকৈ চাব পৰা নাই। এইটো লালুক ডেইলি মাৰ্কেট হয়। এইটো মেইন ডেইলি মাৰ্কেট হয় লালুকৰ। আজি মানে দেওবাৰ যে, সেইকাৰণে দোকানবোৰ ভালকৈ খোলা নাই, আজি বন্ধ আছে। এতিয়া আমি হোটেলত খাব যাম। নহয়, এয়া মছজিদ। আশা কৰোঁ যে আজি ব্লগটো চাই আপোনালোকে ভাল পালে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। টিল দেন অলৱেজ বি পজিটিভ। বাই।